ডিফু পাৱাৰ হাউচ এলেকাৰ দৈনন্দিন বজাৰ বেপাৰীসকলৰ বিলৈ শাক-পাচলি তথা সা-সামগ্ৰী বিক্ৰীৰ বাবে অন্য স্থান নিদিয়াকৈ উঠি যাবলৈ নিৰ্দেশ ডিফু পৌৰসভাৰ। ভাৰতীয় সংবিধানত ভৈয়ামৰ কাৰ্বিসকলক পাৰ্বত্য জনগোষ্ঠীৰ অন্তৰ্ভুক্তিৰ দাবী এই দাবী ৰূপায়ণৰ দাবীৰে গুৱাহাটী চাচালত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন। পশ্চিম কাৰ্বি আংলঙত বৰপানী নৈ সংহাৰী ৰোগ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5টা ছুইচ গেট খুলি দিয়াত বৃদ্ধি পাইছে নৈখনৰ জলভাৰ, হাহাকাৰ নৈপৰীয়া ৰাইজ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। ডিফু পৌৰসভাৰ তৌখলকি কাণ্ড দৈনিক বজাৰ বহিবৰ বাবে অন্য স্থান ঠিক কৰি নিদিয়াকৈ পাৱাৰ হাউচৰ এলেকাৰ পৰা হঠাৎ উঠি যোৱাৰ নিৰ্দেশ জাৰি কৰাত হাহাকাৰ হৈছে দুখীয়া বেপাৰীসকল। ডিফু পাৱাৰ হাউচ এলেকাত পদপ্ৰান্তৰ ওপৰে দৈনন্দিন শাক-পাচলিৰ সম্ভাৰ লৈ বহা বেপাৰীসকলৰ অধিকাংশক ডিফু লামডিং ৰোডৰ 2 কাষ আজি পুৱাৰে পৰা বন জংঘল চাফ চিকুণ কৰা দেখা গ'ল। একাংশই মাছ মাংস শাক-পাচলি লৈ বজাৰ মেলিয়ে দিছে। গ্ৰাহকো কিছু ভিৰ কৰা দেখা গৈছে। কিন্তু কিয়? কাৰণ ডিফু পৌৰসভাই এইসকলক দোকান বহুৱাৰ বাবে আন স্থান ঠিক কৰি নিদিয়াকৈ কঠোৰ নিৰ্দেশ দিলে যে অনতি পলমে পাৱাৰ হাউচ এলেকাৰ পৰা উঠি যাব লাগে। উল্লেখযোগ্য যে পৌৰসভাই অস্থায়ী দোকানসমূহ ভাঙিবৰ অনা হৈছিল 2টা জেচিবি। কিন্তু ক্ষোভিত বেপাৰীসকলে খেদি পঠিয়াই জেচিবি সহ জেচিবি চালকক। ইমানতে ক্ষান্ত নাথাকি দৈনন্দিন বজাৰখনৰ পুৰুষ মহিলা বেপাৰীৰ দলে মিলি শুক্ৰবাৰে পৌৰসভা কাৰ্যালয় ঘেৰাও কৰে আৰু এই নিৰ্দেশ বাতিল কৰাৰ দাবীত তোলে ডিফু পৌৰসভাৰ কৰ্তৃপক্ষ। এই সংক্ৰান্তত আলোচনা বিলোচনাৰ অন্তত আগন্তুক দুৰ্গা পূজালৈকে সময় দিছে বেপাৰীসকলক। ইয়াৰ ভিতৰতে তেওঁলোকে ঠিক কৰিব লাগিব সা-সামগ্ৰী বিক্ৰীৰ স্থান। সেয়েহে বেপাৰীসকলক আজি পুৱাৰে পৰা ডিফু লামডিং ৰোডৰ কাষে কাষে দোকান বহুৱাৰ বাবে এইদৰে ঠিক কৰা দেখা যায় বেপাৰীসকলক। উঠাব কাৰণে নকৈ আছে, ডাইৰেক্ট ভাঙি দিব আহি বোলে ৰাতি না উঠালে চব দৰ্জা চৰ্জা ভাঙি দিব। ক'ত বহিব দিছে? ষ্টেফান টেনৰ ৰিপৰ্ট, কাট নিউজ। অসমৰ ভিন্ন প্ৰান্তত বসবাস কৰি অহা কাৰ্বিসকলে পাৰ্বত্য জনগোষ্ঠীৰ ৰূপায়ণৰ দাবীত আকাশ বঁটা মুখৰিত কৰি তুলিলে গুৱাহাটী আকাশ বঁটা। কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন, অল আছাম কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন, কাৰ্বি বাংথে আছেম, গ্ৰেটাৰ গুৱাহাটী কাৰ্বি ওমেন এছ'চিয়েশ্যন আদি সংগঠনৰ হাজাৰ হাজাৰ পুৰুষ মহিলা তথা ছাত্ৰ ছাত্ৰী ওলাই আহি গুৱাহাটীৰ চাচালত ৰূপায়ণ কৰিলে অৱস্থান ধৰ্মঘট। অসমৰ 3 পাহাৰীয়া জিলা পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰা কাৰ্বিসকলে ভাৰতীয় সাংবিধানিক পাৰ্বত্য জনগোষ্ঠী হিচাপে স্বীকৃতিপ্ৰাপ্ত। যদিও ৰাজ্যৰ ভিন্ন প্ৰান্তত বসবাস কৰা গৰিষ্ঠ সংখ্যক কাৰ্বিসকল আজিও ভৈয়াম কাৰ্বি হৈ ৰ'ল। সম্প্ৰতি ভৈয়ামৰ ভিন্ন প্ৰান্তত বসবাস কৰা এই সকল কাৰ্বিসকলেও সাংবিধানিকভাৱে পাৰ্বত্য জনগোষ্ঠীত অন্তৰ্ভুক্ত কৰাৰ দাবীত মুখৰ প্ৰতিবাদ কৰা দেখা গৈছে। উল্লেখ্য যে ভৈয়ামত বসবাস কৰা কাৰ্বিসকলে পাৰ্বত্য জনগোষ্ঠীক অন্তৰ্ভুক্তি কৰা দাবী ইয়াৰ আগতেও মাজে সময়ে কৰি আহিছিল।
কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে এই সন্দৰ্ভত চিন্তা চৰ্চাৰ আশ্বাস দি নহাও নহয় কিন্তু তেওঁলোকৰ এই দাবীসমূহ মূৰকত ৰাজনীতি মেৰপাকত ক'ৰবাত নিশ্চিহ্ন হৈ যায় অৰ্থাৎ হেৰাই যায় এইবাৰ এই দাবীয়ে অনাগত দিনত কি মূৰ লয় সেয়া লক্ষণীয় হ'ব আপোনালোকৰ জনজাতিকৰণৰ দাবী তথাপিও কৰা দিয়া নাই কথাটো এনেকুৱা হ'ল আমি যিসকল ভৈয়ামত বসবাস কৰা কাৰ্বি সেই কাৰ্বিসকল মানে আমি এটা বাঘৰ লগত তুলনা কৰিব পাৰোঁ আমি কাৰ্বি আংলং মানে কাৰ্বি পাহাৰত যদি থাকোঁ আমি তাতে থাকিলে আমি বাঘ আৰু ভৈয়ামত যদি আমি বসবাস কৰোঁ আমি বাঘৰ সলনি আমি ভৈয়ামত আমি শিয়ালত ৰূপান্তৰ হওঁ এনেকুৱা জানো হ'ব পাৰে এটা চিৰিয়াখানাৰ কাৰণে কাজিৰঙাৰ পৰা বাঘ এটা ধৰি আনে চিৰিয়াখানাত ৰখাৰ পিছত সেই বাঘটো জানো শিয়াল হয় এই কথাখিনি আমাৰ এনেকুৱা হৈছে যে কাৰ্বি আংলঙত যদি আমি থাকোঁ জনজাতিৰ মৰ্যাদা আমাক দিয়া হয় আৰু যদি আমি ভৈয়ামত বসবাস কৰোঁ আমাৰ জনজাতিৰ মৰ্যাদাটো আমাৰ কৰ্তন কৰি দিয়া হয় এই কথাটো এটা অসাংবিধানিক আৰু এইটো এটা মানে মানে আইনসংগত নহয় এইটো এটা এনেকুৱা ধৰণৰ এটা নিয়ম কৰিছে এই চৰকাৰখনে অসম চৰকাৰখনে যে আমাৰ অধিকাৰৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে বিশেষকৈ আমাৰ কাৰ্বি যিসকল আমাৰ আজি প্ৰায় 5 লাখ কাৰ্বি আমাৰ ভৈয়ামত বসবাস কৰে এইটো আমাৰ কোনো পাহাৰৰ পৰা অহা কাৰ্বি নহয় আৰু পূৰ্বৰে পৰা ভৈয়ামত বসবাস কৰা আৰু এটা কথা উল্লেখ কৰিব পাৰি যে আমাৰ আজি গুৱাহাটী ৰিফাইনাৰীয়ে কওক অইল ইণ্ডিয়া লিমিটেড কওক লাগিলে দিছপুৰ আমাৰ ৰাজধানীকে কওক এই মাটিবিলাকত এই অঞ্চলবিলাকত আগতে আমাৰ কাৰ্বিসকলৰ গাঁও আছিলে কাৰ্বিসকলৰ ঠাই আছিল সেই ঠাইবিলাক আজি কাৰ্বিসকলক উচ্ছেদ কৰি তাত ৰিফাইনাৰী বহাইছে আজি আৰ্মি কেম্প বহাইছে কাৰ্বিসকলক উচ্ছেদ কৰি আমি পূৰ্বৰে পৰা ভৈয়ামত থকা কাৰ্বি ৰিপৰ্ট কাপ নিউজ পশ্চিম কাৰ্বি আংলঙত পুনৰ বৰপানী নৈৰ সংহাৰী ৰূপ ৩-৪ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বৰপানী নদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে বিপদসীমাৰ ওপৰেদি বৈ গৈছে নদীৰ জলভাগ হাহাকাৰ হৈছে নৈৰ দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰা ৰাইজৰ পশ্চিম কাৰ্বি আংলঙত পুনৰ বৰপানী নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৩-৪ দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰপানী নদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে বিপদসীমাৰ ওপৰেদি গৈছে নদীৰ জলভাগ ইতিমধ্যে প্লাবিত হৈছে বহু অঞ্চল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৫খনকৈ ছুইচ গেট খুলি দিয়াৰ ফলত বৃদ্ধি পাইছে নদীৰ জলপৃষ্ঠ ৩, ৪, ৫, ৬ আৰু ৭ নং গেটেৰে এৰি দিছে পানী ৩ নং গেটেৰে ৩০০ CM ৪ নং গেটেৰে ৩০০ CM ৫ নং গেটেৰে ৩০০ CM ৬ নং গেটেৰে ৩০০ CM আৰু ৭ নং গেটেৰে ৩০০ CM কৈ খুলি দিছে পানী সেই পানীয়ে ইতিমধ্যে নৈ দাঁতি কাষৰীয়া অঞ্চল বিশেষকৈ খাৰুপিন্ধা মাইচাম ইংহিন গাঁও আমডবি মাইচাম চৰাইহাগী উমৰু লংৰে সংগ্ৰাম আদি প্ৰায় 50খনৰো অধিক গাঁও নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰি পেলাইছে বহু হেক্টৰ কৃষিভূমি পানীৰ তল যোৱাৰ লগতে গৃহহাৰা হৈ পৰিছে বহু পৰিয়াল উপায়ন্তৰ হৈ মাথাউৰিৰ ওপৰত পথৰ ওপৰত আশ্ৰয় ল'ব লগা হৈছে আনহাতে বৈঠালাংছু কামপুৰ বৈঠালাংছু উমৰু বৈঠালাংছু লংৰে বৈঠালাংছু সংগ্ৰাম বৈঠালাংছু বৰচালি আদি কেইবাটাও পথৰ ওপৰেদি নদীৰ পানী পাৰ হোৱাত যোগাযোগ স্তব্ধ হৈ পৰিছে পানীৰ মাজত আবদ্ধ হৈ পৰিছে অৰ্ধ শতাধিক গাঁও এপিনে বৈঠালাংছত অঘটন কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া বাঢ়নী পানীয়ে উটুৱাই নিলে এগৰাকী বৃদ্ধাক এপাত চেণ্ডেল আনিবলৈ যাওঁতে উটুৱাই নিয়ে বৃদ্ধাগৰাকীক স্থানীয় লোকৰ তৎপৰতাত বৃদ্ধাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় এইকেইদিন কণ্টিনিউ বৰষুণ দি আছে তেওঁলোকে যিটো প্ৰিজাৰ্ভ কৰিব 3.14 প্ৰিজাৰ্ভ কৰিব লাগে কিন্তু তাতকৈ এইবাৰ যথেষ্ট বেছি হৈছে আৰু আপুনি দেখিছে কণ্টিনিউ এইকেইদিন বৰষুণ হৈ আছে আৰু যোৱাবাৰ আমাৰ এফেক্ট হৈছিলে 30খন গাঁও কিন্তু ইতিমধ্যে 50খন গাঁও এফেক্ট হৈ আৰু কেইবাটাও ৰাস্তা ব্লক হৈ গৈছেই
কিন্তু আমি ইতিমধ্যে তেওঁলোকৰ লগত কৰ্তৃপক্ষৰ লগতো কাৰ্বি জলবিদ্যুৎ কৰ্তৃপক্ষৰ লগত কথা পাতিছোঁ আৰু যিহেতু পানীটো বৰষুণ কণ্টিনিউ দি থাকিলে আৰু ৰিলিজ কৰাৰ সম্ভাৱনা আছে গতিকে সেইকাৰণে আমাৰ যিমান কৰ্তৃপক্ষ আছে সবেই অলপ সাৱধানতা হ'বলৈ আমি কৈছোঁ আপোনালোকো অনুগ্ৰহ কৰি ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে অলপ সাৱধানতা বাণীটো শুনায় গাঁৱলীয়া ৰাস্তা প্ৰায় 7-8টামান হৈছে আৰু আমাৰ মেইন ৰাস্তা প্ৰায় 3টামান হৈছে আজি বুঢ়ীজন মানে চেণ্ডেল এটা পৰিছিলে চেণ্ডেলটো মানে ধৰিব যাওঁতে বুঢ়ীখন পানীত উঠি গৈছেগৈ তাৰপিছত ৰাইজে ধুমাধুম নামি গৈ ৰচা দি পেলাই ধুনীয়াকৈ বুঢ়ীজনক টানি পেলাই উদ্ধাৰ কৰিলে তাৰমানে মৰাৰ পৰা তেখেতক উদ্ধাৰ কৰি ৰাস্তাত উঠাইছে আনি পেলাই বৈঠালাংছৰ পৰা জাছনিং ৰিপৰ্ট কাপ নিউজ সদৌ অসম ডিফু ফাৰ্মাচী সেৱাৰ সন্থাৰ কাৰ্বি আংলং শাখা ফাৰ্মাচিষ্ট সন্থাৰ উদ্যোগত ডিফু মেডিকেল কলেজত উদযাপন কৰা হয় শুক্ৰবাৰে কাৰ্বি আংলং ফাৰ্মাচী সন্থাৰ সভানেত্ৰী শ্ৰীমতী মেধিৰ পৌৰোহিত্যত ডিফু মেডিকেল কলেজত উদযাপিত বিশ্ব ফাৰ্মাচী দিৱসৰ উপলক্ষে আয়োজিত সভাত কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তত ফাৰ্মাচী সেৱা আগবঢ়োৱা ব্যক্তিসকলে অংশ লয় সন্থাৰ সম্পাদক কে.এছ. হানছে সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে কাৰ্বি আংলং জিলাৰ ভিন্ন শাখাৰ পৰা অহা ফাৰ্মাচী সেৱা আগবঢ়োৱা ব্যক্তিসকলৰ পৰিচয় দাঙি ধৰে সভাত ফাৰ্মাচিষ্টসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাসমূহৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰাৰ লগতে ফাৰ্মাচী সেৱা আগবঢ়োৱাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বিষয়বোৰ দাঙি ধৰা হয় উল্লেখযোগ্য যে আজি বিশ্ব ফাৰ্মাচী দিৱস উপলক্ষে বৰ্তমান কৰোনা ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ দুখীয়া লোকসকলৰ ফাৰ্মাচী সেৱাত বৰ্তি থকা ব্যক্তিসকলে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে Pharmacy day. Non ban continue 4 বছর. 4 বছর. Continue পাতিব না. After that today. Langsung committee lo mana mai ke mana president. President lagi ni tu misi sona president tu. Lagi Assamese. Assamese. Itu secretary bang eh. Secretary kan di mana? Strong. Bang ni KS. Kalau ani ani tu tahu every year lo. Yang si thang kisung abe abada ni kita lagi ni tu. Pati pati kita body tu. Sini langsung pati lo je kono nak area kan la pharmacist nanti tanggung lo nak. Lagi nota mu thang no harap kuliah bolang kem pejam nah itu itu no penjala covid aja ini kan cari motor dah ini Bharat Bang no apa sih no kali ini company ke naik ta 50 জন ke নিউজ টেক্স ৰিপৰ্ট কাপ নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3-wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি বে তো কমলাটো খাইছিলি না আনাৰ ৰসৰটো
পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ৭০ দশকত কাৰ্বি আংলং জিলাত সুনাম অৰ্জন কৰি সংগীতকাৰ গীতিকাৰ গায়ক জয়ৰাম টিছো আৰু নাই দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত ৬৫ বয়সীয়ান শিল্পীগৰাকী ডিফুৰ ৰং মঞ্জিৰ স্থিত নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। ৭০ দশকত কাৰ্বি আংলং জিলাত সুনাম অৰ্জন কৰি সংগীতকাৰ গীতিকাৰ গায়ক জয়ৰাম টিছো আৰু নাই দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত ৬৫ বয়সীয়ান শিল্পীগৰাকী ডিফুৰ ৰং মঞ্জিৰ স্থিত নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেখেতৰ বাসভৱনত গুণমুগ্ধ ব্যক্তিসকলৰে চোতাল ভৰি পৰে। দুৱাৰবাগৰি পৰিষদৰ MSc তথা বন বিভাগৰ বৰ্ডৰ অধ্যক্ষ ৰিচাৰ্ড টকবিয়ে শিল্পীগৰাকীৰ মৃত্যুক কাট নিউজৰ জৰিয়তে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ জনাইছে গভীৰ সমবেদনা। তেখেতৰ বিদেশী আত্মা সদগতিৰ প্ৰাৰ্থনা কৰিছে MSc টকবিয়ে। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।